Hello friends, this is my channel Mehraja Vlogs. স্বাগতম জনাইছো নতুন ভিডিঅ'তে সকলোৱে ভালে ভালে আছে বুলি আশা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো মানিকপুৰৰ মানিকপুৰৰ ব্ৰিজৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আজি গৈ আছোঁ আমি বেজনী মানে বেজনীৰ লক্ষ্মী পূজা আগতে মোৰ ভিডিঅ'ত চাইছে আপোনালোকে পাৰ এই মানে 1 ইয়াৰ্ছ মই ভিডিঅ' দিয়া নাই, তাৰ পিছত মই এটা ভিডিঅ' বনাব মানে আজি মন গ'লটো বনালোঁ। এতিয়া মই ৰেগুলাৰ ভিডিঅ' দিম, যেতিয়া পাৰোঁ তেতিয়া দিম আৰু এতিয়া যি নহওক কামত থাকোঁ নিজৰ, সেইটো কাৰণে ইমান দিব নোৱাৰোঁ। আৰু এইফালে আছে ৰঞ্জন মোৰ ভাতিজা পুতেক, আৰু এইফালে মোৰ বাইকখন আছে। বাইকখন লোৱা চাগে মোৰ ছাবস্ক্ৰাইবাৰ বেছিভাগে গম নাপায়। তো এইখন বাইক মোৰ হ'লে 9 মাহৰ বেছি হ'ল। তো এইখন লৈছিলোঁ ব্লেক গ'ল্ড 350 বুলেট। তো এতিয়া আৰু গৈ থাকোঁ, গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ মানে এইবাৰ লক্ষ্মী পূজা কেনেকুৱা হৈছে। এইবাৰতো আজি অহাকালি লাষ্ট থাকে গম নাপাওঁ, কিন্তু আজি আমি গৈ আছোঁ। আজি ছানডে হয় এণ্ড আজি 26 তাৰিখ হয় না, আজি 26 তাৰিখ। তো যি নহওক আপোনালোকেতো গম পাবই যে বেজনীৰ লক্ষ্মী পূজা কেনেকুৱা হয়। তো আপোনালোকে নেক্সট বাৰ হ'লে আহিব পাৰিব, ভালে ভালে থাকে যদি আৰু আমি যদি ভালে ভালে থাকোঁ অহাবাৰো দেখুৱাম। তো এতিয়া আমি গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো এনেকৈ ওলাই দিলোঁ তাৰ পৰা, এতিয়া গৈ আছোঁ। এতিয়া পালোঁ আমি দ্বাৰিকা, আমাৰ ইয়াৰেই হয় দ্বাৰিকা পালোঁ, পাৰ হ'লোঁ মানে এতিয়া। তো গৈ আছোঁ পূৰা মজাকৈ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক এণ্ড চাই ভাল লাগিব বুলি আশা কৰিছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, মানে ভুল ভ্ৰান্তি হয় যদি আপোনালোকে মাফ কৰি দিব এণ্ড চাই থাকক। মানে পূৰা ভিৰ, পূৰা গাড়ীবিলাক পূৰা মানে পূৰা আহি আছে মানে বেজনী চিটিত, মানে যিখিনি বেজনী পূজা হয় তাত সোমাইছোঁ আমি। তো ৰং চাইডেৰে আপোনালোকে গাড়ীবোৰ দেখিব পাৰিছে, মানে পূৰা আহি আছে আৰু আমি গৈ আছোঁ ৰং চাইডে। আমি ইয়াতে মানে জামত ফাঁচি গ'লোঁ, আপোনালোকে দেখিব পাৰিছে। আৰু এইফালে বিকাশহঁতক লগ পালোঁ, ৰাজীৱ আৰু বিকাশ আহিছে। পূৰা গৈ আছোঁ মজাকৈ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে দাদা আৰু বৌ আহিছে, আপোনালোকে দেখিব পাৰিছে। তো পূজা চাব আহিছে। দাদাহঁতে ক'ৰ পৰা আহিছে? আমি মানিকপুৰৰ পৰা আহিছে। তো আমিও জামত ফাঁচি গ'লোঁ, দাদাহঁতো জামত ফাঁচি গ'ল। এতিয়া আমি আগলৈ যাম, মানে কেতিয়া যাব পাৰিম সেইটো গম পোৱা নাই, কিন্তু মানে জাম লাগিছে সেইটো আৰু। গাইজ আজিকালি জাষ্ট ষ্টৰি মাৰিব, ষ্টেটাছ মাৰিব ভিডিঅ' লাগে, সেইটো কাৰণে মানে বৰ্তমান টাইমত মানুহে ট্ৰেফিকতো ভিডিঅ' বনাই থাকে, সেইটোৱে মেইন কথা। তো গাইজ আমি আহি পালোঁ এতিয়া, আৰু আগত চাওক আপোনালোকক দেখুৱাই আছোঁ। এণ্ড গাইজ দেখিব পাৰিছে ভিৰ, আমি দেৰিকৈ আহিছোঁ তাৰপিছত ইমান ভিৰ। আৰু বাইদেউহঁতে পূৰা গৈ আছে, আৰু ইফালে গৈ আছোঁ ভিতৰত। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ, ক'ত কি দেখাওঁ আপোনালোকে দেখা পাব। তো আৰামছে মজাকৈ বহি চাই থাকক। গাইজ এইবাৰ কিন্তু বেজনীত আহি মই কিন্তু বহুত ভাল লাগিল, আৰু লগতে মানে ভিডিঅ' বহুত মানে 1 ইয়াৰ্ছ পিছত বনালোঁ। তো সেইটো কাৰণে নাগৰদলা দেখিব পাৰিছে আৰু ভিৰ দেখিব পাৰিছে। এতিয়া টাইম হ'ল 11টা বাজিবৰে হ'ল, মানে 11টা বাজিব 8 মিনিট। তো আপোনালোকে দেখিব পাৰিছে কিমান ভিৰ হৈছে, আৰু লগতে তামাম ছোৱালী, মানে গমে পায় ছোৱালী হ'লে ল'ৰা হ'বই। তো মজা চাই থাকক। আৰু এটা কথা আপোনালোকে মোক জনাব, এইখনক আমি নাগৰদলা বা চকৰি কয় কিছুমানে, তো এইটো কওঁ বা কি আপোনালোকৰ তাত কি কয় সেইটো কমেণ্ট কৰি জনাব। আমি বেজনীত এতিয়া ক'ত সোমাই আছোঁ, ক'ৰবাত সোমাই আছোঁ। আৰু এইফালে বম এখন ডাঙৰ নাগৰদলা আছে, দেখা পালোঁ, তাৰ কাৰণে আপোনালোকক মানে দেখালোঁ। ইফালে মানে কিবা কিবি আছে, এই আচাৰ চাচাৰ এনেকৈ মানে পূৰা গৈ আছোঁ মজা। ভণ্টিহঁত পূজা চাব আহিছে, খুৰীহঁত, মানে গৈ আছোঁ। আপোনালোকে চাই থাকক আৰু দেখুৱাই আছোঁ মানে কিমান ডাঙৰ মেলা হয়। কাপোৰে আমাৰ মাজে মাজে ঘূৰি আছোঁ আমি। ৰঞ্জন আছে, মই আছোঁ, বিকাশ আছে, বগী আছে, বিকাশ আছে, ৰাজীৱ আছে, মজাকৈ গৈ আছোঁ। কিন্তু আৰু আমাৰ বস্তু পচন্দ লৈছে কিবা কিবি, আমাৰ বস্তু পোৱা নাই, বাকী চবৰে বস্তু পচন্দ পাম। এই সোণা দুটা দি সোণা আমি লৈছোঁ আপীটোৰ কাৰণে, গাৰ্লফ্ৰেণ্ডৰ কাৰণে। এইযোৰ হ'ল চুইট বেৰী, আৰু তোমাৰ একযোৰ আছে ইয়াতে বেৰী চুইট, মানে এইটো হ'ল পখিলা পাখি মেলি নাচে উৰি উৰি। অ'কে গাইজ চাই থাকক।
এতিয়া আমি হৈ গ'লোঁ দুজন, ৰঞ্জন আৰু মই আছোঁ ইয়াতে, আৰু বাকীকেইটা গ'ল ক'ৰবাত ৰাজহুৱাত। এতিয়া আমি বিচাৰি আছোঁ, কেমেৰাত দেখা পাওঁ নেকি এইটো চাই আছোঁ। আৰু আপোনালোকে দেখিব পাৰিছে কিমান কি আহিছে, জাহাজ চাহাজ চকৰি চব আহিছে, খুবেই ধুনীয়া। বাট আপোনালোকক গোটেই মানে মেলাবিলাক দেখুৱাব নোৱাৰিলোঁ, কাৰণ মানে দেৰি হৈ গ'ল আৰু পুলিচবিলাকে বন্ধ কৰিব দি আছে দোকানবিলাক আৰু যিবিলাক আছে মানে আহা বস্তু। তো আমাৰ ৰাতিও হ'ল আহাতে। তো এতিয়া বাই বাই, ঘৰলৈ যাওঁ আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত। এণ্ড এতিয়া ৰেগুলাৰ ভিডিঅ' আহি থাকিব, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপুনি যদি মোৰ চেনেল নতুন, আৰু ভিডিঅ'টো চাই ভাল লাগে যদি লাইক কৰি দিব, আৰু কমেণ্ট এটা ধুনীয়া চাই কৰিব মানে নাপাহৰিব।